Hey guys, good morning and welcome back to my YouTube channel Nishanto Kolita. Good morning নহয় বাৰু এতিয়া সন্ধিয়াই হ'ব লাহেকে কিন্তু মই ভিডিওটো যেহেতু পিছদিনা ৰাতিপুৱা দিম সেইকাৰণে গুড মৰ্নিঙৰ পৰাই আৰম্ভ কৰিলোঁ ভিডিওটো তো চাই যাব ভিডিওটো আমি যাম আমাৰ টিপলাইট ৰাখ হৈ আছে তো টিপলাইট ৰাখ আৰু ভাবিলোঁ অলপমান এইবাৰ মানে অলপ বেলেগকৈ হৈছে মানে আগত চাৰিআলিত হৈছিল এইবাৰ ফিল্ডত হৈছে তো এইবাৰ অলপমান কিছু ডেভেলপ হৈছে আৰু মানে তো মই চাওঁ এইবাৰ দেখুৱাব এটা ভিডিঅ' বহুত দিন মূৰত ভিডিঅ' এটা বনাম তো ভিডিওটো লাইক শ্বেয়াৰ কৰিব আৰু মোৰ বহুত দিন ভিডিঅ' অহা নাছিল আৰু মোক সকলোৱে মানে কিছুমানে লগ পালে কয় আৰু কমেণ্টতো কিছুমানে কৈ আছিল ভিডিঅ' লাগে কিন্তু আচলতে মই টাইমে পোৱা নাছিলোঁ ভিডিঅ' বনাবৰ কাৰণে তো আজি ফাইনেলি অলপমান আহি গ'লোঁ দুইজনে তো ইয়াত পূজা চাওঁ আৰু মই দেখুৱাম ৰাতিলৈকে কি হয় কি নহয় চবখিনি তো ভিডিঅ'টো চাই যাব ভাল পাব বুলি আশা ৰাখিছোঁ এয়া চাওক দলঙৰ পৰা সন্মুখৰ গেট আৰু এয়া চাওক ফিল্ডত পূজা হৈছে খুব ধুনীয়া এটা পৰিৱেশ এবাৰ মিনা বজাৰো হৈছে না মিনা বজাৰ চিনাবাৰ কিছু মানে নতুনকৈ আনিছে তো ইয়াৰ নেক্সট বাৰ আৰু ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ গাইজ আমি দুইজনে এনেই এপাক ওলাই আহিছিলোঁ তো এতিয়া মানে মোৰ ভাইটি আহি আছে দেৰুৱাৰ পৰা তো তাক আনব যাওঁ সি ফোন কৰিল তো তাক লৈ আহোঁ তৎক্ষণাত লৈ আহি কেনে একেলগে মই দেখাই আছোঁ পূজা ভালকৈ তো গাইজ ফাইনেলি মই ৰূপকক লৈ আহিলোঁ আৰু এতিয়া সি মোৰ পিছতে আছে এতিয়া আমি ডাইৰেক্ট পূজা এটালৈকে গৈ আছোঁ সেয়া চাওক আগত সন্মুখত গেট দেখা পাইছে নিশ্চয় তো এতিয়া অলপমান লাগিছেনে পূজা আৰু গাইজ পূজাখন এইবাৰ আগতকৈ অলপ ডেভেলপ কৰিবলৈ চেষ্টা কৰিছে আৰু ভাল হৈছে নে নাই কমেণ্ট কৰি ক'বচোন ইয়াৰ আগতো মই ভিডিঅ' বনাইছোঁ পূজাত তো এইবাৰো বনালোঁ তো চাই কেনে ক'ব কমেণ্ট কৰি তেতিয়া অলপ ভাল লাগিব আমাৰো আৰু এতিয়া গৈ আছোঁ আৰু এইবোৰ মানুহ চব এইবিলাক পূজাতে যাব চাগে তো আমিও গৈ আছোঁ আৰু এইখিনি হৈছে টিপলাই মেইন চাৰিআলি আৰু ইয়াৰ আগৰবাৰ ৰাস এইখিনিতে হৈছিলে কিন্তু এইবাৰ এইখিনিত নকৰি কেনে ফিল্ডত নিছে তো তাত অলপমান এৰিয়াটোও ডাঙৰ সেইকাৰণে তাতে লৈ গ'ল এইবাৰ আৰু ইয়াত বিশেষকৈ এইবাৰ একদম মানুহে নাই চব মানুহ তাতে ইয়াত চালেতো একদম ৰাস পূজা যেনে নালাগে তো যি কি নহওক গেটকেইখন চালে অলপমান পূজা লাগে আৰু এইফালে আমি আহি পালোঁ পূজাস্থলী তো ইয়াৰ পৰা মানুহ চাওক এইখিনিত অলপ মানুহ আছে কাৰণ পূজা হৈছে এইফালেৰে আৰু আমি এইফালেৰে সোমাই যাব লাগিব এইখন এখন গেট দিছে ইয়াত তো সোমাই যাওঁ ৰ'ব নহ'লে আৰু কাৰোবাক খুন্দাব লাগিলে তো এতিয়া বাইকখন থৈ লওঁ ৰ'ব মই তাৰপিছত আপোনালোকক দেখাই আছোঁ বাইক ইয়াতে থলোঁ আৰু এতিয়া অলপমান ঘূৰোঁ ৰ'ব চাৰিওফালে লগতে মণ্ডপটো দেখা ৰ'ব আপোনালোকক আগতে মণ্ডপৰ পৰা আৰম্ভ কৰি দিওঁ এটা চিনেমেটিক শ্বটৰ লগত চাওক আৰু এয়া হৈছে মেইন মণ্ডপ ময়ো সেৱাটো কৰি লওঁ ৰ'ব কিন্তু লগতে সেৱা নাই আৰু ইফালে নাম চলি আছে ধুনীয়া আৰু মানুহ চাওক নাম চোৱা মানুহ চাওক মানুহ হৈছে ভালে মানুহ হৈছে কিন্তু দেই আৰু গাইজ পূজাৰ মেইন বস্তু হৈছে মিঠাই তো মিঠাই পূৰা লাইন হৈ আছে এতিয়া আমি আহিলোঁ বৃন্দাবন চাব ইয়াত খুব ধুনীয়াকৈ সজাইছে এইবাৰ আৰু আহি কেনে আমাৰ বছক লগ পালোঁ ইয়াকতো চিনিয়ে পায় আৰু লগতে মোৰ এটা ভাইটি আছে ধুনীয়া ইফালৰ পৰা চিনি নাপায় ভালকৈ ইফালে ভাইটি এটা বঢ়িয়া আৰু এয়া চাওক বৃন্দাবনত কৃষ্ণই বাঁহী বজাই গৰু চাৰি আছে আৰু এইখিনিত এটা ধুনীয়া বাঁহীৰ চাউণ্ড দিছে তো চাউণ্ডটো আহিছে নে নাই মোবাইলত মই নাজানো কাৰণ বেকগ্ৰাউণ্ডত মিউজিকো চলি আছে আৰু মাইক টেক লাগি আছে আৰু খুব ধুনীয়াকৈ এইবাৰ সজাইছে এইখিনি আৰু তাত সৌ গছৰ ওপৰত শ্ৰীকৃষ্ণ বহি বাঁহী বজাই আছে আৰু এইফালে এইখন গেটখন আৰু এইবিলাক হৈছে মূৰ্তিবিলাক অলপ মই দেখাই দিছোঁ তো গোটেইকেইটা মই মানে মিলি কিনে ভিডিঅ' কৰিছোঁ ভিডিঅ'টো ইমান ভাল হোৱা নাই তথাপিও এবাৰ দেখাইছোঁ আৰু এইটো মূৰ্তি পুখুৰীটোৰ মাজত দিছে তো পূৰা মিলি গৈছে এইটো আৰু গাইজ এইটো এইবাৰ আমাৰ ডেকাসকলে বহুত কষ্ট কৰি কেনে সজাইছে আই লাভ টিপলাই তো বহুতে ধুনীয়া হৈছে ভালেই হৈছে বহুত খুবেই ফটো উঠি আছে ইয়াত ফটো উঠা মানুহৰ ভিৰ আমি আহি ফটো উঠিব পৰা নাই মানুহৰ কাৰণে তো গাইজ এতিয়া আমি দোকানবিলাক ঘূৰি আছোঁ আৰু চাওঁ কিবা কিবি ঘূৰি তো গাইজ আহি কেনে ইহঁতক লগ পালোঁ মোৰ ফ্ৰেণ্ড লাচা আৰু এইটো ভণ্টি কেনে লাগিল পূজা চাই আমাৰ ইয়াত ৰাজ কি ৰকম হৈছে দেখাইছোঁ আৰু ছোৱালীৰ দোকানত ভিৰ চাওক আৰু আমি একপাক ঘূৰি কেনে আৰু ইফালে আহিলোঁ আৰু ইফালে আমাৰ টিপলাই ভকতপাৰাৰ নামদল উঠি আছে খুব ধুনীয়া নাম আৰু মানুহ দেখিছে কিমান বঢ়িয়া
আৰু গাইছ ইয়াত আহিলেই মানুহ তো গাইছ ইটোত আমি প্ৰায় 10 বাৰমান আহিলোঁ কিন্তু চাওকচোন মানুহ ইমানগিলা আপিৰ মাজত আৰু ফটো উঠিব পাৰি না হা পাৰি না তাকেইতো আৰু গাইছ এইফালে আছে মীনা বজাৰ আৰু ইয়াত আহিছে চিত্ৰহাৰ প্ৰদৰ্শনী নে কি এইবিলাক তো এইবিলাকো চাব লাগিব ৰ'ব অলপ পিছত দেখাই আছোঁ মই চাম কিবা আহিছে নতুনকৈ আহিছে চাব লাগিব আৰু এইফালে আছে আৰু কিবা কিবি খেলা চেলা হৈ আছে চেৰকি ঠেৰকি ইফালে আছে এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো আনিছে বিশেষ ডাঙৰ আনা নাই আৰু উঠবি নেকি উঠবি নুঠা নেকি গাড়ীগিলা ক'ত যে আছে আৰু এইবিলাক হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলা তো খেলি আছে ইয়াত ধুনীয়াকৈ আৰু এইটো বস্তুটো পাম দিহে ফুলাই গোটেই পাম আছে ভিতৰত আৰু গাইছ এতিয়া আমি কিবা এটা খাব আহিছোঁ দোকানত আৰু এইখন দি দিছে মেনু তো ইয়াত বস্তুবিলাক কেইটামান ভেজ চাও 30 এগ 40 চিকেন 50 পাব পাৰিবা পইচা সদায় নিচিনা ইয়াৰ হলাই আজি এক্সপাৰ্ট খাৱাৰ না তো গাইছ এইবাৰ আমাৰ বাইকখনে একদম জামত মানে ভিতৰত ফচিছে কেনেকৈ উলিয়াম আৰু গাইছ ফাইনেলি ডিস্কো মানে চিত্ৰহাৰ প্ৰদৰ্শনী যে কৈছিলোঁ চাম বুলি তো চাবলৈ আহিলোঁ আপোনালোকক দেখালোঁ অলপমান কিন্তু ইয়াত গাইছ ডেকাতকৈ বুঢ়াহেচোন বেছি ইয়াৰ ইলে আৰু কিবা ডেন্স হৈছে না গাইছ একদম ভাল লগা নাই তো ই আৰু কেনে কৰিছোন মাল চেল খাই কিনে নেকি আমিয়ে ভালকৈ নাচিম ৰে চাহ ইয়াৰ এক্টিং करेंगे मर्दों वाली बात पियेंगे बियर सियर साथ में लेके सेक्सी बियर पार्टी चलेगी सारी रात अरे क्या सपने अंदाज में बोला दूर हटाओ टेडी टेडी भक्ति दिया भोला पेंडी करेंगे मर्दों वाली আৰু গাইছ এইবিলাক যি গান বজাই আছে মোৰ কপিৰাইটে আহিব কিজানি সেইকাৰণে আৰু ভিডিঅ' নকৰোঁ ময়ো যাওঁ ইয়াৰ পৰা ভাল লগা নাই চাই কেনে তো বাহিৰত গান চলি আছে গানকে চাওঁ অলপ তাৰপিছত ঘৰত যাওঁ আৰু এইফালে চলি আছে গান এই চোৱাই ভাল আছিল আগৰ পৰা এতিয়া আধাৰ পৰা চাই ইণ্টাৰেষ্টো নাপাম আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব তো আগলৈ আৰু ভিডিঅ' বনাই যাম তো ই আছে ৰূপক মোৰ লগত আন্ধাৰ হৈ আছে সেইকাৰণে আৰু মোৰতো মনেও লাগিছে সেইকাৰণে এতিয়া নকওঁ আৰু বেলেগ বাই গুড নাইট